নমস্কাৰ সকলোকে মোৰ আন এটা মিনি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই আলমণ্ড কেইটামান খাই মোৰ ৰাতিপুৱাৰ খানাটো খাই ল'লোঁ, ৰুটি আৰু কবি আলু ভাজি। আমাৰ মা মানে নগাঁও গৈছিলে। মোৰ মানে বহুত দিনৰ পৰা কিবা কাজু বৰফি খাব মন গৈ আছে জানেনে। মায়ে ইয়াৰ লগতে কাজু বৰফিৰ লগতে পেষ্ট্ৰি এটাও লৈ আহিলে। মই এইফালে ভাতো বনাই আছোঁ দৌৰাদৌৰিকৈ, আৰু লগতে মানে মই অকণমান খাই লৈছোঁ আৰু আনিছে যেতিয়াতো পটককৈ অকণ টেষ্ট কৰিবই লাগিব। পিছে গোটেইখিনি নাই খোৱা দেই, আকৌ থৈ দিছোঁ। মাছ দি পালেং শাক বনাইছোঁ, একদম দৌৰাদৌৰি আৰু ডেন্স স্কুল যাব লাগে। ইফালে ওলায়ো লৈছোঁ, পটাপট ভাতকেইটা যেনে তেনে খাই গৰমে গৰমে মই দৌৰাদৌৰিকৈ গ'লোৱেই। আচলতে কি হয় জানেনে, কোনোবা সময়ত দেখোন মানে কামবিলাক কিবা বেছি দৌৰাদৌৰি নিচিনাহে হৈ যায়গৈ, আৰু কেতিয়াবা কৰিবও মন নাযায়, মানে সেইকাৰণেও এলাহ হয় বাৰু। আকৌ আমি সন্ধিয়া পালোঁহি। সন্ধিয়া মায়ে অনা কাজু বৰফি, এইফালে মাক গাখীৰ দিছোঁ, মই চাহ লৈছোঁ, আৰু মায়ে চাওকচোন মৰমতে মোলৈ চকলেট এটাও লৈ আহিছে পিছে দেই। দুয়োজনীয়ে দিনটোৰ কথা বতৰাবিলাক আলোচনা কৰি ধুনীয়াকৈ কথা পাতি চাহ খাব লৈছোঁ আৰু। তেন্তে আজিলৈ আহিছোঁ দেই, বাই বাই।